হাই ফ্ৰেণ্ডছ, আপোনালোক সকলোকে দীপিকাৰ সেউজীয়াৰ পৃথিৱী আন এটি নতুন ৰেচিপি ভিডিঅ'লৈ মই দীপিকাই স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ কাৰণে লৈ আহিছোঁ পনীৰ মছলা ৰেচিপি। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব আৰু যিসকলে বনাই খোৱা নাই এবাৰ নিশ্চয় বনাই খাই চাব। গতিকে বলক একেবাৰে দেৰি নকৰোঁ আৰু জল্দি ভিডিঅ'টো আৰম্ভ কৰোঁ। ৰেচিপিটো বনাবৰ কাৰণে মই এইকেইটা সামগ্ৰী লৈছোঁ। এয়া হৈছে পনীৰ, যিখিনি মই দেখিছে টুকুৰা টুকুৰকৈ কাটি লৈছোঁ। তাৰপিছত লৈছোঁ এই নহৰু আদা অকণমান পেষ্ট মানে খুন্দি লৈছোঁ আৰু তাৰপিছতে লৈছোঁ এই কেপচিকাম, যিটো মই এনেকৈ টুকুৰা টুকুৰ কৰি লৈছোঁ দেখিছেই। লগতে লৈছোঁ পিঁয়াজ দেখিছে মই দুই ধৰণে পিঁয়াজখিনি কাটিছোঁ। এইখিনি অলপ বেছি মিহি আৰু এইখিনি অকণমান ডাঙৰকৈ, এয়া দেখিছে। লগতে লৈছোঁ জলকীয়াটো মই টুকুৰা টুকুৰকৈ কাটি লৈছোঁ। এইখিনি লৈছোঁ। লগতে কাজু কেইটামান লৈছোঁ, বেছি নহয়। ধনিয়া পাত, তাৰপিছত লৈছোঁ এইখিনি বিলাহী, যিটো মই মিক্সিত পিচি গুড়ি কৰি ল'লোঁ। তাৰপিছতে মোক লাগিব ধনিয়া পাউডাৰ, এইখিনি দেখিছে, জিৰা পাউডাৰ, আৰু এইখিনি হৈছে ৰেড চিলি পাউডাৰ, নিমখ, হালধি, আৰু মই অলপমান মিঠাতেল ব্যৱহাৰ কৰিম। লগতে দেখুৱাবলৈ থাকি গৈছে এয়া পনীৰ মছলা আৰু ঘিউ। সৰ্বপ্ৰথমে এয়া দেখিছে মই কেৰাহীখন গৰম কৰি ল'লোঁ। গৰম কৰি লোৱাৰ পিছত মই ইয়াত 2 চামুচ আৰু অকণমান, চামুচখন যিহেতু সৰু দেখিছেই, গতিকে 2 চামুচ আৰু অকণমান দি পেলাই মই পনীৰখিনি দি দিম। গেছটো মই বৰ্তমান ল' ফ্লেমত ৰাখিছোঁ আৰু তাতে মই নিমখ অকণমান ছটিয়াই দিছোঁ এনেই, আৰু হালধি দি 2 মিনিটমান সময় ল' ফ্লেমত লৰাই পেলাই ভাজি ল'ম। পনীৰ কেইটুকুৰান লমাই লোৱাৰ পিছত এয়া দেখিছে মই সেইখন কেৰাহীতে মিঠাতেল দি দিছোঁ। ইয়াৰ সলনি আপোনালোকে ঘিউ ব্যৱহাৰ কৰিব পাৰে। এইখিনি মই দি দিলোঁ। তাৰপিছতে মই এইখিনি গৰম হোৱাৰ পিছত ইয়াত পিঁয়াজ যিখিনি কাটি থৈছিলোঁ দুইখিনি দি দিলোঁ। গেছটো মই বৰ্তমানে ল' ফ্লেমতে ৰাখিছোঁ। পিঁয়াজখিনি এনেদৰে অকণমান ভাজি লোৱাৰ পিছতে মই ইয়াতে নহৰু আদা যিখিনি পেষ্ট আছিল সেইখিনি, আৰু কেইটুকুৰা যে কেপচিকাম আছিল সেই টুকুৰা দিও এনেদৰে ভাজি ল'লোঁ, আৰু অকণমান ৰঙচুৱা হোৱালৈকে মই এইখিনি ল' ফ্লেমতে ৰাখি ভাজি ল'ম। এইখিনি মোৰ ৰঙচুৱা হৈ গ'ল দেখিছে। এতিয়া মই ইয়াতে যিখিনি বিলাহী পেষ্ট কৰি থৈছিলোঁ সেইখিনি দি দিলোঁ। গেছটো মই বৰ্তমান হাই ফ্লেম কৰি দিছোঁ। এইখিনি মই এনেদৰে দি দিলোঁ। দি দিয়াৰ পিছতে মই ইয়াত হালধি ব্যৱহাৰ কৰিম। হালধি দিম আধা চামুচ, দেখিছেই। তাৰপিছতে এয়া ধনিয়াৰ গুড়ি আধা চামুচ, ৰেড চিলি পাউডাৰ আধা চামুচ, কাশ্মীৰী ৰেড চিলি পাউডাৰ ব্যৱহাৰ কৰিছোঁ। এয়া আধা চামুচ জিৰা গুড়ি, আৰু এইখিনি দি মই এনেদৰে লৰাই দিছোঁ। 2 মিনিটমান সময় মই এনেদৰে ভাজি লোৱাৰ পিছত এইখিনি এনেকুৱা হৈছে। গেছটো মই ল' ফ্লেম কৰি দিলোঁ। তাৰপিছতে মই ইয়াত কাজু কেইটা দি দিলোঁ। বিলাহীৰ পৰা পানীখিনি শুকাই গ'ল প্ৰায়। এয়া এনেকুৱা হোৱাৰ কাৰণে মই ইয়াতে পনীৰ কেইটুকুৰা দি দিলোঁ। দি পেলাই মই এনেদৰে লৰাই দিলোঁ, আৰু ইয়াত মই বৰ্তমান এড কৰিছোঁ জোখমতে নিমখ আধা চামুচ আৰু অকণমান। এইখিনি দি মই ল' ফ্লেমতে 5 মিনিটমান সময় সিজিবলৈ দিম। আৰু এয়া দেখিছে বৰ্তমান মোৰ এইখিনি এনেধৰণৰ হ'ল। ইয়াতে মই এতিয়া পনীৰ মছলা ব্যৱহাৰ কৰিছোঁ। আধা চামুচ দিছোঁ পনীৰ মছলা। গেছটো বৰ্তমান মই হাই ফ্লেম কৰি দিছোঁ, আৰু ইয়াত এতিয়া মই এড কৰিব পাৰিম পানী মই এই বাতিটোৰ জোখাৰে 1 বাতি দিছোঁ, আৰু এইখিনি মই প্ৰায় 3 মিনিটমান সময় হাই ফ্লেম কৰি উতলিবলৈ থৈ দিম। আৰু এইখিনি মোৰ প্ৰায় হৈয়ে গৈছে। এয়া দেখিছে। ইয়াতে মই এতিয়া অকণমান দেখিছে গৰম মছলাও ব্যৱহাৰ কৰিছোঁ। লগতে ধনিয়া পাতখিনি দি দিলোঁ, আৰু মই এতিয়া বৰ্তমান এইখিনি কেৰাহীৰ পৰা নমাব পাৰিম। আৰু ফাইনেলি এইখিনি মোৰ পনীৰ মছলা ৰেডি হৈ গ'ল। এইখিনি আপোনালোকে ৰুটিৰ লগতো খাব পাৰে, নহ'লে ভাতৰ লগতো খাব পাৰিব।
আৰু শেষত আজি এই খুব সহজে বনোৱা পনীৰ মছলাৰ ৰেচিপিটো চাই আপোনালোকে কেনেকুৱা পালে মোক কমেণ্ট কৰি জনাব বুলি আশা কৰিলোঁ। লগতে যদি মোৰ ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে প্লিজ লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি মোক আগবাঢ়ি যোৱাত সহায় কৰিব। লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব যাতে মোৰ আহিবলগীয়া নতুন ভিডিঅ'সমূহৰ ন'টিফিকেশ্যনসমূহ আপোনালোকে পাই থাকে। পুনৰ এটা নতুন ভিডিঅ'লৈ আকৌ আহিম, তেতিয়ালৈ আহিছোঁ।